নমস্কাৰ আজি আমি বিকাশ নিৰীক্ষণ ফৰ্মৰ বিষয়ে শিকিম আমি গ্ৰাফত থকা ছবিৰে বা তাৰ তলত লিখা বিকাশ নিৰীক্ষণৰে ইয়াক চিনাক্ত কৰিব পাৰিম এই ছবিখনত টিপিলে পঞ্জীয়ন কৰা সকলো শিশুৰ নাম ওলাব এতিয়া আপুনি যিজন শিশুৰ ওজন জুখিব বা লিখিব তেওঁৰ নামত টিপক নামটো টিপাৰ লগে লগে সেই শিশুটিৰ বিষয়ে তথ্য ওলাব আগলৈ টিপিলে স্ক্ৰিনত দুখন ফৰ্ম ওলাব শিশুৰ বিকাশ নিৰীক্ষণ অতিৰিক্ত বিকাশ নিৰীক্ষণ প্ৰথমে আমি শিশুৰ বিকাশ নিৰীক্ষণ ফৰ্মলৈ যাম কোনো এজন শিশুৰ ওজন ৰেকৰ্ড কৰিবলৈ আমি তেওঁৰ ওজনটো ইয়াত লিখিম উদাহৰণস্বৰূপে বাইদেৱে আজি দেবিকাৰ ওজন লৈছে তাইৰ ওজন জোখাৰ পাছত ইয়াত লিখিব আৰু ওপৰৰ আজডালৰ সোঁফালে থকা কাৰত টিপিব ফৰ্মখন সম্পূৰ্ণকৈ পূৰ্ণ হৈছে স্ক্ৰিনত এটা সতৰ্কৰ চিহ্ন ওলাব যাৰ অৰ্থ শিশুটিক অধিক যত্নৰ প্ৰয়োজন এতিয়া স্ক্ৰিনখন বাওঁফাললৈ টিপি দিয়ক উচ্চতা আৰু MUAC লিখক তাৰ পাছত অতিৰিক্ত বিকাশ নিৰীক্ষণ ফৰ্মখন ওলাব উচ্চতা আৰু ওজন জোখা সঁজুলি যদি আপোনাৰ আছে তেন্তে সেই তথ্য লিখক আৰু আগলৈ যাওক নহলে ওপৰৰ এটাও নহয় টিপি আগলৈ যাওক আৰু ফৰ্মখন সেভ কৰক গ্ৰাফৰ জৰিয়তে আপুনি শিশুটিৰ ওজনত হোৱা সলনি চাব পাৰে তাৰ বাবে তথ্য বিচৰা শিশুটিৰ নামত টিপিব লাগিব আৰু বাওঁফালে যাব লাগিব আপুনি এটা সৰু বয়স অনুসৰি গ্ৰাফ দেখা পাব ইয়াত ডাঙৰ কৰিবলৈ আঙুলিৰে দুবাৰ টিপক এতিয়া স্ক্ৰিনত গ্ৰাফখন ডাঙৰকৈ ওলাব গ্ৰাফৰ ক'লা বিন্দু আৰু ক'লা লাইনে ওজন বাঢ়িছে নে কমিছে বুজায় এই ফৰ্মখনৰ বিষয়ে আৰু কিবা জানিবলৈ বিচাৰিলে আপোনাৰ ছুপাৰভাইজাৰক সুধিবলৈ সংকোচন নকৰিব ধন্যবাদ